ভাষাটো যেন কিছু আপুনি বিকৃত কৰে মনোৰঞ্জনৰ নামত বেলেগ ভাষা শিকি পিনে বেলেগ কৰিব যাও সেই বস্তুটো এইটো ডকুমেণ্টাৰী হৈ যাব কি খবৰ নমস্কাৰ বন্ধুসকল মই গীতুৰাজৰ ৰিসেন্টলি ডিম্পু বৰুৱাৰ এটা ইন্টাৰভিউ ভিডিঅ' পাব্লিছ হৈছিল এটা স্যাটেলাইট চেনেলত আৰু সেই চেনেলটো যেতিয়া ইন্টাৰভিউটো চলি আছিল সেইটো আছিল লাইভ আৰু সেই লাইভতে ডিম্পু বৰুৱালৈ এজনে ফোন কৰিছিল লগতে তেওঁৰ বিৰুদ্ধে এটা অভিযোগ তুলিছিল আৰু তাৰ পিছতে সেই অভিযোগটো যেতিয়া তুলিছিল ডিম্পু বৰুৱায়ো তাৰ উত্তৰ দিছিল আহক তেওঁনো কি কৈছিল আমি চাই লওঁ আপোনালোকে সম্পূৰ্ণ ভিডিঅ' ক্লিপটো চাব তেতিয়াহে সম্পূৰ্ণ কথাখিনি গম পাব বেয়া নাপাব যদি ভাষাটোৰ ক্ষেত্ৰত আমাৰ কিন্তু ক'বলগীয়া আছে ভাষাটো যেন কিছু আপুনি বিকৃত কৰে মনোৰঞ্জনৰ নামত কি কবা ডিম্পু ভাষাৰ আসলতে মই সুধিম বুলি ভাবিছিলে কিন্তু দৰ্শকগৰাকী এটা প্ৰশ্ন সুধিছে যেটো আসলতে ইয়াৰ উত্তৰ দিয়াটো দৰকাৰ বহুতে হয়তো ভাবে তেনেকে মেইন প্ৰবলেম নহয় মেইন সিচুৱেচনটো এনেকুৱা মই সৰুৰ পৰা ডাঙৰ হৈছো পাঠশালাত মামাহঁতৰ তাত ঠিক নলবেৰিও হোৱা নাই এটা ৰিমিক্স তো মোৰ ভাষাটো তেনেকুৱা কিন্তু মই সেইটো ভাষা ইউটিউবত নকওৱে ৰিয়েল নলবেৰিয়া ভাষাটো মই ইউটিউবত নকওৱে সেইটো হলে এনেকুৱা হ'ব কি কছাই খাইছা গেইছা আইছা দে ব ফুৰবা আইছা এইটো হৈছে ৰিয়েল নলবেৰিয়া ভাষা যেটো মই নকও মই লিখিত ক'বই চেষ্টা কৰো কিন্তু যেহেতু মই সৰুৰ পৰা নলবাৰীত আছো তো নলবেৰিয়া এটা সুৰ এটা নলবেৰিয়া এটা ঠেক এটা থাকে যেটো বস্তু সেইটো নেচাৰেল হয় সেইটো যদি চেঞ্জ কৰিব যাও তাত মানে কিবা হে কৰা হেন হ'ব মানে কিবা আৰু মানে এটো জোৰ কৰি যেন তুমি কিবা নরমাল আঞ্জা ৰান্ধক তাতৰ ওপৰত বেছি মছলা পাতি দিলে কিবা হৈ যাব মই বুজিছো কথাটো কিন্তু বহুতে আজিকালি এটো কৰিছে যে নামনি অসমৰ যেটো ভাষা কৰে কিন্তু ভাষা এটাই অসমত ভাষা বেলেগ নাই ভাষা অসমীয়া ভাষা এটাই মাত তাৰ যেটো ডাইলেক্ট বুলি কয় এটো ইংৰাজীত থাকে যে তাৰ কথা কোৱাৰ ধৰণ কথা কোৱাৰ সেই কাৰণেটো ভাৰতখন ফেমাস আমাৰ ভাৰতখন এনেকুৱা এটা ঠাই যে 1 কিলোমিটাৰ গলে মানুহৰ ভাষা চেঞ্জ হৈ যায় ভাষা কোৱা ধৰণ চেঞ্জ হৈ যায় কালাৰ চেঞ্জ হৈ যায় পৰিবেশ চেঞ্জ হৈ যায় বতৰ চেঞ্জ হৈ যায় হেনেকুৱা ঠাই পৃথিৱীত কত নাই সেই কাৰণে আমাৰ ভাৰতখন ফেমাস যেটো তাৰ ভেৰাইটি তো এই ভেৰাইটি আমাৰ অসমতো আছে আপুনি গোৱালপৰীয়া ভাষা বেলেগ গোৱালপাৰাৰ পৰানো বৰপেটা কিমান দূৰ বৰপেটাৰ অলপমান তাৰ ফুটটো বেলেগ তো এই ফুটটোক লৈ আমি কাজিয়া কৰাতকে গৰ্ব কৰিব লাগে আৰু আমি এইটো ভাবিব নালাগে যে অসমত ভাষা বেলেগ আৰে ভাই অসমীয়া ভাষা এটাই তাৰ যেটো তাৰ অসমীয়া এটাই ভাষা কিন্তু তাৰ ঠাই ভেদে হয়তো অকমান সুৰ বেলেগ হ'ব পাৰে উজনি অসমৰ ফালে বেলেগ কিন্তু এটা লিখিত ভাষা থাকে যেটো আমি লিখিত ভাষাটো আমি লিখিবলৈ যেটো ব্যৱহাৰ কৰো আৰু সেইটো আমি কেতিয়াবা আজি এতিয়া আমি অনুষ্ঠান কৰিছো মই নামনি অসমৰ ছোৱালী হয় কিন্তু মই নামনি অসমৰ হলেও মই এটা তুমি নামনি অসমৰ আজি তুমি পাঠশালাত ডাঙৰ দীঘল হৈছা তাৰ পৰা তুমি নলবাৰীলৈ আহিছা গতিকে তাত তোমাৰ হয়তো অকমান টোন এটা থাকি যাব পাৰে গতিকে তুমি জোৰ কৈ হেতু যদি আকৌ বেছি মানে লিখিত আকাৰত কৰিব যোৱা হেতু সেই কাৰণে নালাগিব ইনফৰ্মেল হেতু সেই কাৰণে কলো মই যদি সুটটোত পিন্ধি ফিনে ভালদৰে জেল তেল লগাই ইউটিউবত ভিডিও বনাব যাও সেই ভিডিও মানুহে ইমান চাই ভাল নাপাব হেতু হয়তো টিভিত চলিব হেতু এটা আপুনি কৰিব লাগিব আপুনি যদি যেনেকে হিয়ত আহে হেতু নাচাব কিন্তু এটা বস্তুটো ইউটিউবটো হৈছে তেনেকুৱাই ইনফৰ্মেল হয় জিটি ভিডিও মানে জিটি নহয় যতে ততে যেনেকে অলপমান মানুহক মানে সেই ঘৰুৱা পৰিবেশটো দিয়া যায় তো সেই ঘৰুৱা পৰিবেশটো মই যদি তাত নেচাৰেলটো গুছাই পিনে আৰু যদি কিবা বেলেগ ভাষা শিকি পিনে বেলেগ কৰিব যাও সেই বস্তুটো এইটো ডকুমেণ্টাৰী হৈ যাব মানে ইউটিউবৰ বস্তুটো এনেকুৱা যে যিমান পাৰি তোমালকে ৰিয়েলটো দেখুৱাবলৈ চেষ্টা কৰা এটো মইহে দিয়ক বেলেগ তেনেকুৱা তোমাৰ ধৰণটো মই কৈছো ডিম্পু বৰুৱাৰ ধৰণটো এইটো যে ডিম্পু বৰুৱাই যিমানখিনি ভিডিও আজিলৈকে উলিয়াইছে ভিউৱাৰ্ছৰ কাৰণে তেওঁ বেছি মছলা বা বেছি মানে ভাষাৰ ক্ষেত্ৰতো খুব বেছি লিখিত ব্যৱহাৰ নকৰি আৰু হেতু হয় কাৰণ আমাৰ ইমান সামগ্ৰীও নাই ইমান মানে যে আমাৰ কোনো ডাঙৰ ষ্টুডিও নাই মোৰ কোনো টিম নাই যে মই এই ইউটিউব চেনেল চলাইছো মোৰ লগত কোনো টিম নাই মই নিজে এই মোবাইলটোৰে ভিডিও কৰো বা কেতিয়াবা ক্যামেৰাত কৰো এইটোৰে এডিট কৰো এইটোৰে দিও ইয়াত কৈ আৰু কি বেছি আশা কৰিব আৰু গতিকে আসলতে কিন্তু ভাষাৰ ক্ষেত্ৰত বহুত অলপমান এটা হয়তো বহুত লাহে মই প্ৰথমতে যেতিয়া কিন্তু এইটো নেচাৰেল আৰু কি কৰিবা আৰু বুজিছো নেচাৰেলি আসলতে এনেকুৱা নহয় যে তুমি জানি বুজি নামনি অসমৰ ভাষাটো অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি জনপ্ৰিয়তা লাভ কৰিবলৈ চেষ্টা কৰিছা তুমি আসলতে তোমাৰ যেটো তুমি যেনেকে জন্মগতভাৱে তোমাৰ যেটো এটা টোন আছে এটো তোমাৰ আহি যায় নিশ্চয় দৰ্শক গৰাকী তোমাৰ কথাখিনি পুৰা আসলতে হয়তো আপোনালোকে ডিম্পু বৰুৱাৰ কথাখিনি শুনিলে আজিলৈ এটাই নিউজ আছিল ইয়াতকৈ বেছি আৰু নিউজ নাছিল সো এইটোকে মই আপোনালোকক আপডেটটো দি দিলো সো যদি ভিডিওটো ভাল লাগিল নিশ্চয়কৈ লাইক কৰি দিব টিল দেন গুড বাই